নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু বিস্কুটৰ গুড়িবিলাক কি কৰে? নিশ্চয় পেলাই দিয়ে। আহকচোন তেনেহ'লে আজি মোৰ এই ভিডিঅ'টো চাওক। বিস্কুটৰ গুড়িবিলাক এনেকৈ টেমাত ৰৈ যোৱাৰ পিছত মই এনেদৰে এটা বাতিত উলিয়াই লৈছোঁ আৰু তাতে অলপ চেনি মিহলি কৰিছোঁ। বিস্কুটবিলাক যিহেতু মিঠা থাকে, গতিকে চেনি অলপ কমাই দিলেই হ'ল। সেইখিনি মিহলাবৰ কাৰণে মই তাত অলপ গাখীৰ ঢালি লৈছোঁ। এতিয়া গাখীৰখিনি ঢলাৰ পিছত এখন চামুচেৰে বিস্কুটৰ গুড়িখিনি ভালদৰে মিহলি কৰি লৈছোঁ। গাখীৰ ঢলাৰ পিছত কোমলি যায়। বিস্কুটবিলাক যিহেতু পানী পালে অলপ কোমলি যায়, গতিকে সোনকালে গুড়ি হৈ গৈছে। এতিয়া মই তাতে অলপ বেকিং দিছোঁ, প্ৰায় আধা চামুচমান বেকিং মিহলি কৰিছোঁ। অকণমান চুজি দিছোঁ, চুজি নাইবা ময়দাও দিব পাৰি। আৰু এতিয়া এইখিনি চামুচখনেৰে ভালদৰে এইখিনি মিহলি কৰি লৈছোঁ। বেটাৰটো হোৱাৰ পিছত এতিয়া এটা বাতিত মই এনেদৰে অকণমান ৰিফাইন লৈ লৈছোঁ। ৰিফাইনখিনি তাত সানি ল'ম আৰু এই বেটাৰটোতো অকণমান ৰিফাইন দি দিছোঁ। বাতিটোত দিয়া বেটাৰটো দিবলৈ লোৱা বাতিটোত ৰিফাইনখিনি এনেদৰে হাতেৰে ভালদৰে মাছাজ কৰি লৈছোঁ, যাতে গোটেই বাতিটোত আনি লৈছোঁ। তেতিয়া কেকটো উলিয়াবলৈ পিছত সহজ হয়। এতিয়া এটা চচপেনত এইদৰে পানী উতলিবলৈ দি এডাল ষ্টেণ্ড দি দিছোঁ। এতিয়া এই বেটাৰটো কেক বনোৱা বাতিটোত গোটেইখিনি ভালদৰে উলিয়াই লৈছোঁ। বেটাৰটো সম্পূৰ্ণকৈ বাতিটোত ভৰাই লোৱাৰ পিছত এতিয়া এই উতলি থকা পানীখিনিত গেছটো চিমত দি বাতিটো তাত বহাই দিছোঁ। গেছটো কমাই দি এনেদৰে এখন চচপেনটোৰ ওপৰত এখন ঢাকোন দি দিছোঁ অলপ সময়ৰ কাৰণে, প্ৰায় 15 মিনিট সময়ৰ কাৰণে এনেদৰে থাকিবলৈ দিয়াৰ পিছত আমি ঢাকোন উদঙাই এখন ছুৰীৰে কেকটো চাইছোঁ। ছুৰীখনত অকণমানো লাগি অহা নাই যিহেতু, গতিকে হৈ গ'ল। এতিয়া গেছ অফ কৰি অলপ সময় ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত বাতিটো উলিয়াই আনিছোঁ আৰু কেকটো চাৰিওফালে ছুৰীখনে এনেদৰে কাটি লৈছোঁ। কাটি ল'লে উলিয়াবলৈ সুবিধা হয়। ডিছখনত এনেদৰে উবুৰিয়াই লৈ বাতিটোৰ তলত অকণমান হাতেৰে ঢকিয়াই দিলে উলিয়াবলৈ ভাল হয়। এতিয়া ভালদৰে ওলাই আহিলে এয়া বৰ ধুনীয়া এটা কালাৰ হৈছে আৰু স্পঞ্জি হয়, খাবলৈও ভালেই লাগে। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।